নমস্কাৰ, মোৰ নাম পালকিচেতিয়া। মোৰ ঘৰ যোৰহাটত। মই এগৰাকী ষ্টুডেণ্ট, লগতে মই পাৰ্ট টাইম হিচাপে এই ৰিচিণ্ড কোম্পানীটোত কাম কৰি আছোঁ। এই ভিডিঅ'টো বনোৱা মোৰ এটাই ৰিজন, আমাৰ কোম্পানীৰ যোনটো প্ৰেজেণ্টেশ্যন ভিডিঅ' আছিলে, চ' সেইটো হিন্দী লেংগুৱেজত আছিলে। এণ্ড হিন্দী লেংগুৱেজ যিহেতু সকলোৱে বুজি নাপায়, সেইকাৰণে মই সকলোৰে সুবিধা হোৱাকৈ অসমীয়াত এই ভিডিঅ'টো বনাইছোঁ। গতিকে সকলোৱে যাতে স্কিপ নকৰি শেষৰলৈকে চোৱা। এনেকুৱা ধৰণৰ ভিডিঅ' মই আগতো এটা আপলোড কৰিছোঁ এই চেনেলটোত। ত' সেইটোত কিছুমানে কৈছিলে ভালদৰে বুজি পোৱা নাই বুলি, সেইকাৰণে মই আকৌ পুনৰ বনাইছোঁ। তো সকলোৱে যাতে স্কিপ নকৰি শেষৰলৈকে ভিডিঅ'টো চোৱা। তো প্ৰথমতে মই মোৰ ৰিচিণ্ড জাৰ্ণিটোৰ বিষয়ে অলপকৈ কৈ লৈছোঁ। মোৰ ইয়াতে জইন হোৱা 1.5 ইয়াৰ হৈছে। এণ্ড এই 1.5 ইয়াৰ্ছত মই 3 লাখতকৈ বেছি টকা উপাৰ্জন কৰিলোঁ। তো এইটো বয়সত বৰ্তমান মোৰ 18 বছৰ হৈছে। এই 18 বছৰ বয়সত 3 লাখ টকা উপাৰ্জন কৰাটো বহুত বেছি টানো নহয় এণ্ড বহুত বেছি উজুও নহয়। তোমালোকে যদি ভালদৰে প্ৰপাৰলি গোটেই কামখিনিৰ বিষয়ে শিকি লোৱা, তেন্তে তোমালোকেও পাৰিবা। আৰু মই অলপ দিনৰ আগত কোম্পানীৰ ফালৰ পৰা ফ্ৰীকৈ ফুৰিব যাব পাইছিলোঁ। মই উত্তৰাখণ্ডৰ পৰা গৈ আহিছোঁ। চ' তাৰো ব্লগ মই দিয়া আছে, তোমালোকে যদি চাওঁ বুলি ভাবিছা তেন্তে চাব পাৰিবা। তো এতিয়া কথাটো হ'ল কি, তোমালোকে যদি আমাৰ কোম্পানীত জইন হ'ম বুলি ভাবিছা, তো তোমালোকে কোনোবা এটা পেকেজ লৈ পেলাই আমাৰ কোম্পানীত জইন হ'ব লাগিব। তো তোমালোকক মই এতিয়া সেই পেকেজবিলাকৰ বিষয়ে ভালদৰে বুজাই দিম, কোনটো পেকেজত কিমান দাম এণ্ড কোনটো পেকেজত জইন হ'লে ডেইলি তোমালোকে কিমানকৈ আৰ্নিং কৰিব পাৰিবা। তো আমাৰ কোম্পানীত 5টা পেকেজ আছে। চ' সেই পেকেজকেইটা হৈছে ইণ্টাৰমিডিয়েট পেকেজ, এক্সপাৰ্ট পেকেজ, মাষ্টাৰ পেকেজ এণ্ড ব্ৰহ্মাস্ত্ৰ পেকেজ আৰু প্ৰিমিয়াম প্ৰ' পেকেজ। বাট মই অনলি 4টা পেকেজত মানুহবিলাকক জইন কৰাওঁ। চ' সেই পেকেজকেইটা হৈছে ইণ্টাৰমিডিয়েট পেকেজ, এক্সপাৰ্ট পেকেজ, মাষ্টাৰ পেকেজ এণ্ড ব্ৰহ্মাস্ত্ৰ পেকেজ। তো তোমালোকক মই এতিয়া ক'ম তোমালোকে কোনটো পেকেজত জইন হ'লে কিমানকৈ আৰ্নিং কৰিব পাৰিবা। তো ইণ্টাৰমিডিয়েট পেকেজটোৰ দাম হৈছে 512 টকা। সেইটো পেকেজত তোমালোকে জইন হ'লে ডেইলি 400তকৈ ওপৰ আৰ্নিং কৰিব পাৰিবা। আৰু এক্সপাৰ্ট পেকেজটোৰ দাম হৈছে 1050 টকা। তোমালোকে সেইটোত জইন হ'লে 800ৰ ওপৰত আৰ্নিং কৰিব পাৰিবা। আৰু মাষ্টাৰ পেকেজটোৰ দাম হৈছে 2299 টকা। তোমালোকে সেইটোত জইন হ'লে 1700তকৈ ওপৰ আৰ্নিং কৰিব পাৰিবা। আৰু ব্ৰহ্মাস্ত্ৰ পেকেজটোৰ দাম হৈছে 4999 টকা। তোমালোকে সেইটোত যদি জইন হোৱা তেন্তে ডেইলি তোমালোকে 3000তকৈ ওপৰ আৰ্নিং কৰিব পাৰিবা। মানে কথাটো হ'ল কি, তোমালোকে যিমানেই ডাঙৰ পেকেজত জইন হ'বা সিমানেই আৰ্নিংটো বেছি ভাল হয়। এণ্ড তোমালোকে যদি এক্সপাৰ্ট পেকেজ, মাষ্টাৰ পেকেজ আৰু ব্ৰহ্মাস্ত্ৰ পেকেজ, সেই পেকেজকেইটাৰ ভিতৰত তোমালোকে যদি কোনোবা এটা পেকেজত জইন হোৱা, তেতিয়া তোমালোকে মোৰ পাৰ্চনেল মেণ্টৰশ্বিপ গাইডেঞ্চটো পাবা। চ' আমাৰ কোম্পানীৰ প্ৰেজেণ্টেশ্যন ভিডিঅ'টো ইমানেই আছিলে। যদি তোমালোকে ভালদৰে বুজি পোৱা নাই তেন্তে তোমালোকে মোক পাৰ্চনেলকৈ মেছেজ কৰিবা। এণ্ড ডেছক্ৰিপশ্যনত মোৰ নম্বৰটো দিয়া আছে, তোমালোকে তাতে গৈ পেলাই মোক মেছেজ কৰিলে তোমালোকক মই গোটেইখিনি কথা ভালদৰে বুজাই দিম। যদি তোমালোকে ভিডিঅ'টো চাই কিনে ভাল পালা তেন্তে এটা লাইক কৰি যাবা আৰু কমেণ্টত ডন বুলি মোক এটা ৰিপ্লাই কৰিবা। থেংক ইউ।